गौरेसर जौसिन फरायसालियाव थाखो 11 नि बर' बिजों थाखो खथा बेखेवनाय हाबाफारिया जानानै थांबाय। दिनै 11 सेप्तेम्बराव गौरेसर जौसिन फरायसालियाव सानसेनि हाबाफारि लानानै 11 थाखोनि बर' बिजों थाखो खथा बेखेवनाय हाबाफारि लादों। मख'नो गोनांदि गौरेसर जौसिन फरायसालियाव देग्लाय बोसोरनिफ्राय थाखो 11 खौ बर' बिजों फरायनो खाबु मोननाय जाबाय। गौरेसर जौसिन फरायसालिनि गोरायुं बिश्वजित देखा बिथांनि आफाद सामलायनायाव बे 11 थाखोनि बर' बिजोंनि थाखो खथा बेखेवनाय हाबाफारि गेवलां मेल लानाय जायो। बे बर' बिजों 11 थाखो खथा बेखेवनाय हाबाफारिखौ बेखेवनानै होयो 30 नं गौरेसर बियामनि एमसिएलए पबित्र कुमार बर' बिथाङा। गाहाय आलासि महरै बाहागो लायो बाक्सा जिल्लानि आइएस भबेन देउरि बिथाङा। बाहागो लानानै बर' बिजों 11 थाखो खथाखौ बेखेवनानै होनायजों लोगोसे बर' बिजोंनि सायाव माखासे बेसेन गोसा बिबुंथि होनायजों लोगोसे फरायसा फरायसुलिनि सायाव बेसेन गोसा बिबुंथि होलाङो। बे हाबाफारियाव बाहागो लायो बर' थुनलाइ आफादनि नेहाथारि बिनय कुमार नार्जारि बिथाङाबो 11 थाखोनि बर' बिजोंनि सायाव गुवारै बिबुंथि लाखियो। लोगोसे तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनि आफादगिरि बानेश्वर नार्जारि बिथाङाबो बे 11 थाखोनि बर' बिजोंनि थाखो खथा बेखेवनाय हाबाफारियाव बाहागो लानानै बिबुंथिनि गेजेरजों गुबुन हारिनि सुबुंफोरा बर' हारिनि फरायसाफोरखौ गोजौ थाखोआव दावखोलांनायखौ सहायनो हायाखै। बेनि थाखायनो दिनै गुबुन हारिनि सुबुंफोरा बर' फरायसाफोरनो ड्राग्स बायदि बायदि फेग्रा मुवा बाहायनानै गादबनानै दोननो नाजादों होननानै बिबुंथि लाखियो। बिथांमोनजों लोगोसे तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनि लेङाइ नेहाथारि मिलनियार बर' लोगो आफादगिरि जीबनजिउ बसुमतारी, गौरेसर गुदि बर' थुनलाइ आफादनि आफादगिरि नेहाथारि बिथांमोनजों लोगोसे उत्तर बेथना गोजौ फरायसालिनि बारग' गोरायुं बरुवाकान्त ब्रह्म, गौरेसर ब्लक लाइमोन गांखं इउपिपिएलनि आफादगिरि सदानन्द बर', गौरेसर दखरा दुलाराय बर' फरायसा आफादनि आफादगिरि मानब चन्द्र बर', गाहाय नेहाथारि जितेन बर', गौरेसर हालामनि मेलेमजिबि समाज सिबियारि बिथांमोनजों लोगोसे गौरेसर जौसिन फरायसालिनि फोरोंगिरि आरो फरायसा फरायसुलि बिथांमोना बे 11 थाखोनि बर' बिजों बेखेवनाय हाबाफारियाव बाहागो लायो। जयते मैं आपनाक सकलोक धन्यवाद ज्ञापन करिছোঁ আজি আপোনালোকে আহি আমাক কোঅপাৰেশ্যন কৰাৰ কাৰণে। আমাৰ গৌৰেশ্বৰ হায়াৰ ছেকেণ্ডেৰী আজি এটা ইতিহাস দিন। আজিৰ দিনতে বড়ো ছেকশ্যনৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ বড়ো মিডিয়ামৰ ক্লাছ ইন্ট্ৰডিউচন হৈছে। আমাৰ জিলাখনৰ আমি 27খন হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী জুনিয়ৰ কলেজত আমি টাৰ্গেট কৰিছোঁ। এই বছৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনত বড়ো মিডিয়ামত লিখিব পাৰিব, পঢ়িব পাৰিব, যাৰ কাৰণে কিতাপ পাতি আমি যোগাৰ কৰিলোঁ। শিক্ষকৰ দুই এটা আমাৰ সমস্যা আছিল, এইটো আমি যোগাৰ কৰিছোঁ। আমি ভাবিছোঁ আমাৰ বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট লাভৱান হ'ব, ৰিজাল্ট ভাল হ'ব আৰু আমাৰ জিলাখনত যি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আগতে হৈ আছে তাতকৈ আৰু উন্নত মানদণ্ডৰ হ'ব বুলি মই কামনা কৰিছোঁ। সাংবাদিক বন্ধুসকল, আজি আমাৰ বাবে এটা অতি ঐতিহাসিক আৰু গৌৰৱৰ দিন যে অসমৰ অন্যতম চহকী জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ যি ভাষা বড়ো ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পিছত ইতিমধ্যে বড়ো মাধ্যম ক্লাছ 10লৈকে চলি আছিল। আজিৰ পৰা হাই ছেকেণ্ডেৰী লেভেলতো বড়ো মাধ্যম আহিল আৰু ভৱিষ্যতে আমাৰ গোটেই শিক্ষা ব্যৱস্থাত বড়ো মাধ্যম ইন্ট্ৰডিউচ হ'ব বুলি মই আশা ৰাখিম আৰু বড়ো সাহিত্য সভা বা অন্যান্য যিখিনি বড়ো জনগোষ্ঠীয় বুদ্ধিজীৱী আছে তেওঁলোকে এই বিষয়ত যথেষ্ট পদক্ষেপ ল'ব বুলি মই আশা ৰাখিম। আৰু আমি প্ৰত্যেকেই এই অসমীয়া হওক বড়ো হওক বা অন্যান্য যি জনগোষ্ঠী আছে প্ৰত্যেকে যাতে নিজৰ নিজৰ মাতৃভাষাত আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, সেইটো আমি এটা নিজৰ সকলোৰে মই আপোনালোকক কৈছোঁ বা সকলো আমাৰ প্ৰতিজন অসমবাসীক মই আহ্বান জনাম যাতে নিজৰ মাতৃভাষাত যাতে আমি শিক্ষা লৈ আমি আগবাঢ়িব পাৰোঁ। এইটো কথা নহয় যে ইংৰাজী মিডিয়ামত শিক্ষা গ্ৰহণ কৰিলে ভাল মানুহ হ'ব পাৰি, ডাঙৰ মানুহ হ'ব পাৰি। আমাৰ নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিও ডাঙৰ মানুহ হ'ব পাৰি, IAS অফিচাৰ হ'ব পাৰি, ACS হ'ব পাৰি, তেনেকুৱা উদাহৰণ বহুত আছে। গতিকে মই বড়ো সাহিত্য সভা এপছু বা অন্যান্য বড়ো ছাত্ৰ ছাত্ৰীসকলক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু মই নিজেও গৌৰৱ অনুভৱ কৰিছোঁ যে মোৰ বিদ্যালয়ত আজি বড়ো মাধ্যম আজি ইয়াত ইন্ট্ৰডিউচ কৰিব পাৰিছোঁ আৰু আমাৰ মাজত আজি বিশিষ্ট ব্যক্তিসকল আহিছে আমাৰ বিদ্যালয়লৈ। বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক আমাৰ বিনয় নাৰ্জাৰী আহিছে, আমাৰ IAS ছাৰ আহিছে, আমাৰ বড়ো সাহিত্য একাডেমীৰ মেম্বাৰ বৰুৱাকান্ত ব্ৰহ্ম ছাৰ আহিছে, এপছু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ছেক্ৰেটেৰীকে আদি কৰি যিসকল গণ্যমান্য ব্যক্তিয়ে তাৰ কাৰণে আমি উৎসাহিত হৈছোঁ। তেওঁলোকক মই এই চেগতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আপোনালোককো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ বড়ো মিডিয়াম HSLC ফাৰ্ষ্ট ইয়াৰৰ যি
ক্লাছ উদ্বোধন কৰা এই কাৰ্যসূচী মই পোনপ্ৰথমে গড়াইছৰ হায়াৰ ছেকেণ্ডাৰীৰ প্ৰিন্সিপাল ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মানে এটা মিডিয়াম জীয়াই থাকিব লাগিলে নিজৰ মাতৃভাষাটো সদায় বচাই ৰাখিব লাগিব আৰু ভাল যদি শিক্ষা গুণগত যদি শিক্ষা ল'ব লগা হয় মানে ৱৰ্ল্ডত যিমান মানে শিক্ষাবিদ তেখেতসকলে কৈছে যে গুণগত শিক্ষা ল'ব লাগিলে নিজৰ মাতৃভাষাতে ল'ব লাগে বুলি আজি মানে কোৱা আছে সেইকাৰণে আজি আমাৰ বড়ো মিডিয়ামৰ যি মাতৃভাষা আমি বহুত দিনৰ পৰা বহুত বছৰৰ পৰা আন্দোলন কৰি আহিছিলে যে হায়াৰ ছেকেণ্ডাৰী লেভেলতো আমি বড়ো মিডিয়ামত পঢ়িবলৈ পাব লাগে বুলি আমি যিহেতু মানে চৰকাৰৰ লগত আমি ফাইট কৰি আহি আছিলোঁ আজি নিখিল বড়ো ছাত্ৰ সন্থা তামুলপুৰ জিলা বা গড়াইছৰ আঞ্চলিক এপছু বা বড়ো সাহিত্য সভা আজি সেইকাৰণে আমি মানে খুব বুলি ক'ব লাগিব যিহেতু এইবাৰ বছৰৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে এই সুবিধাটো দিলে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰকো মই এইফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যি আমাৰ প্ৰিন্সিপাল ছাৰে যিহেতু এই গড়াইছৰ অঞ্চল এটা এনেকুৱা হায়াৰ ছেকেণ্ডাৰী য'ত মানে 1400 বেছি 1500 ষ্টুডেণ্ট আজি এটাই শিক্ষা গ্ৰহণ কৰি আছে সেইকাৰণে আমি এইটোকে আহ্বান কৰিম আমিও গম পাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আজি বহুত কিন্তু আজি আৰ্টছ ডিপাৰ্টমেণ্ট যিহেতু হায়াৰ ছেকেণ্ডাৰীত প্ৰভিঞ্চিয়েলাইজ হোৱা নাই এই কথাটো আমি আজি মনত লৈছে বা আমিও চেষ্টা কৰিম আৰু যিহেতু IS ছাৰ আজি ইয়াতে উপস্থিত থাকি পেলাই যি খুব কাম কৰি গ'ল সেইটোৰ কাৰণে IS ছাৰক মই ধন্যবাদ দিছোঁ পিছৰ পৰ্যায়ত যি আমাৰ মানে 6.3 বিটিআৰ চুক্তিত মানে যিখিনি আমি প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে যিহেতু চুক্তিত লিখি আহিছে সেইকাৰণে এইবাৰ আমি গড়াইছৰ হায়াৰ ছেকেণ্ডাৰী আৰ্টছে যিহেতু মানে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে সেইকাৰণে মই তামুলপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এইটোকে আজি কম যাতে গড়াইছৰ হায়াৰ ছেকেণ্ডাৰী আৰ্টছ ষ্ট্ৰীমটো যাতে এইবাৰ প্ৰভিঞ্চিয়েলাইজ কৰাত আমিও সদায় ইয়াৰ কাৰণে কাম কৰিম আৰু এইটো হোৱাটো আমিও বিচাৰোঁ আৰু এইটোৰ কাৰণে কাম কৰি চাম বুলি আজি এই খুব কামতে মই মোৰ বক্তব্য মানে দাঙি ধৰিলোঁ